বিজেপিয়ে কি পৰিকল্পনা কৰিছে কৰা নাই সেইটো আমি নাজানো। আমি এটা কথাই জানো, এইবাৰ UPPLৰ চৰকাৰ হ'ব। ৰাইজে UPPLৰ লগত আছে। যোৱা 17 বছৰে যিসকলে ৰাইজৰ দুখ দুৰ্যোগত মাত মাতিছে, ৰাইজৰ লগত সমস্যাৰ সময়ত বিভিন্ন দুখৰ সময়ত থিয় দিছে, সেই সকলৰ লগত আজি ৰাইজে থাকিব। আৰু BPFে যোৱা 17 বছৰে যি দুৰ্নীতি, ভ্ৰষ্টাচাৰ, হাগ্ৰামা মহিলাৰে দাদাগিৰি চলাই আছে, দমন নীতি চলাই আছে, ইয়াৰ বিপক্ষে ৰাইজে থিয় দিছে। আৰু এইবাৰ হাগ্ৰামা মহিলাৰীক ক্ষমতাৰ পৰা খেদি পেলাই ৰাইজে UPPLক আনিব, এইটো নিশ্চিত হৈছে। বিজেপিৰ লগত কি হ'ব? আপোনাৰ কাৰ চৰকাৰ হ'ব? বিজেপি থাকিব নে UPPLৰ হ'ব? নাই, সেইটোতো বিজেপি জানিব, সেইটোতো BPFে জানিব, সেইটো UDFে জানিব, কংগ্ৰেছে জানিব কোনে কাৰ লগত থাকিব। আমি আমাৰটো জানো। আপুনি কাৰ লগত মিত্ৰতা নকৰে? এতিয়ালৈকে আমি কোনো দল সংগঠনৰ মিত্ৰতা নাই। আমি অকলে গৈ আছোঁ আৰু ৰাইজে বিচাৰিছে অকলে থাকক, অকলে চৰকাৰ বনাওক আৰু BTR অঞ্চলৰ শান্তি, সম্প্ৰীতি, উন্নয়ন সকলো জাতি জনগোষ্ঠীক আগুৱাই লৈ যোৱাৰ কাৰণে UPPLে কাম কৰক, সেইটো ৰাইজে বিচাৰিছে আৰু আমি এইটোকে কৰি আছোঁ। BPF ভাৰ্চেছ UPPL আছিল, এতিয়া UPPL ভাৰ্চেছ বিজেপি। চাওক, ইয়াত একো ভাৰ্চেছ নাই। BPF অলৰেডি নিক্ষেপ হৈ গৈছে। ইমানুৱেল মুছাহাৰী, বিশ্বজিৎ দৈমাৰী দুইজনে আজি ইয়াত গ'ল, বিজেপিত গ'ল আৰু বহুতে বিভিন্ন দল সংগঠনত যাব। হাজাৰ হাজাৰ আমাৰ দলতো আহি আছে। গতিকে ইয়াত আৰু কোনো ভাৰ্চেছ নাই। UPPLে চৰকাৰ হ'ব ফাইনেল। যোৱাকালি এটা কথা ওলাইছে যে বিশ্বজিৎ দৈমাৰীৰ বিজেপিৰ যাত্ৰা, BTCৰ চিফ আৰু আপুনি ৰাজ্যসভাৰ সাংসদ, কি কৰিব? নাই, মোৰ তাত এনেকুৱা একো এজেণ্ডা নাই, না ৰাজ্যসভাৰ সাংসদ, না চিফ, না কিবা ডেপুটি চিফ। ৰাইজৰ সেৱা কৰিব আহিছোঁ, ৰাইজক সেৱা কৰি যাম। নিজৰ সকলো সৰ্বস্ব চিন্তা কৰি 5 বছৰৰ কাৰণে ৰাইজৰ কাৰণে কাম কৰিব আহিছোঁ। এতিয়া BTR অঞ্চলৰ ৰাইজৰ বড়ো, অসমীয়া, বঙালী, গোৰ্খা, আদিবাসী যিমান জনগোষ্ঠী আছে, সেই জনগোষ্ঠীসকলৰ সমস্যা সমাধান কৰি ভূমিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, সামাজিক অধিকাৰ প্ৰদান কৰি সকলোক আগুৱাই লৈ যোৱাটোৱে আমাৰ লক্ষ্য আৰু সেইটোতে আমি 5 বছৰ কাম কৰিম। আজি UPPL দলে ঠিক কৰিব কোনে চিফ নহ'ব, কোনে চিফ হ'ব। এইটো বেলেগ দলে ঠিক কৰি একো লাভ নাই, কাৰণ চৰকাৰ হ'ব UPPLৰ। বিশ্বজিৎ দৈমাৰীৰ চিফ হোৱাৰ পৰিকল্পনা অথল হ'ব নেকি? চাওক, বিশ্বজিৎ দৈমাৰীৰ ওপৰত ইমান প্ৰশ্ন নকৰিব। যোৱাকালিহে তেখেতে বিজেপিত গৈছে, তেখেতকো পৰিকল্পনা কৰিব দিয়ক। বিজেপিত যাই পেলাই এতিয়া নতুন কাপোৰ পিন্ধিছে, নতুন ঘৰত প্ৰৱেশ কৰিছে, ইমান কিয় ডিষ্টাৰ্ব দিয়ে? অলপ চিন্তা কৰিবলৈ দিয়ক। আজিৰ পৰা আমাৰ পৰিৱৰ্তন যাত্ৰা আৰম্ভ হৈছে। আমি আজি এই ৰৌতা সমষ্টিৰ এই বৰচলাৰ পৰা পৰিৱৰ্তন যাত্ৰা আমি আৰম্ভ কৰিছোঁ আৰু সেইটো গোটেই BTR অঞ্চলত পৰিৱৰ্তন যাত্ৰা আমাৰ হ'ব। এতিয়া ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু ৰাইজে বিচৰা কামটো আমি কৰি আছোঁ। ইয়াতে হাগ্ৰামা যিটো বাহিনী, ইয়াৰ দাদাগিৰি আৰু BTRত নচলিব। তেখেতসকলৰ হিংসা, তেখেতসকলৰ ভ্ৰষ্টাচাৰ, দুৰ্নীতি আৰু BTRত নচলিব। এতিয়া এটা শান্তিৰ পৰিৱেশত সকলো জাতি জনগোষ্ঠী মিলি পেলাই আমি থাকিব লাগে। আমাৰ অধিকাৰবিলাক আমি ল'ব লাগে। সকলো জাতিয়ে আজি ইয়াত নিজৰ গণতান্ত্ৰিক অধিকাৰ লৈ পেলাই জীয়াই থাকিব লাগে। ভূমিৰ অধিকাৰ, শিক্ষা দীক্ষাৰ অধিকাৰ লৈ জীয়াই থাকিব লাগে। সেইকাৰণে এই যাত্ৰাৰ দ্বাৰা আমি ৰাইজক সকলোকে সজাগ কৰিবলৈ ওলাইছোঁ আৰু ৰাইজে পৰিৱৰ্তন বিচাৰিছে। সেইকাৰণে এই যাত্ৰাৰ দ্বাৰা আমি সকলো ৰাইজক সংযোগ কৰিব বিচাৰিছোঁ, আমাৰ কথা আমি ক'বলৈ বিচাৰিছোঁ আৰু সেই যাত্ৰাই BTR অঞ্চলৰ এটা পৰিৱৰ্তন আনিব। ইয়াৰ পিছত দুৰ্নীতি, ভ্ৰষ্টাচাৰ কোনো ভয় নাথাকিব। ইয়াত কোনো দাবী ধমকি দিয়া ইয়াতে নাথাকিব আৰু হাগ্ৰামা বাহিনীৰ যিটো মানুহৰ ওপৰত যিটো দমন নীতি চলাই আহিলে, এই যাত্ৰাৰ পিছতে এই দমন নীতি শেষ হ'ব আৰু অহা 7 আৰু 10 তাৰিখত BTR ইলেকশ্যন হ'ব। ইয়াৰ পিছত এটা গণতান্ত্ৰিক চৰকাৰ হ'ব, ৰাইজৰ চৰকাৰ হ'ব, UPPLৰ চৰকাৰ হ'ব আৰু উন্নয়নৰ সকলো কাম ইয়াত মানে আৰম্ভ হ'ব। আজি 6000ৰ পৰা 7000 বাইক অংশগ্ৰহণ কৰিব আৰু আমি আজি আমাৰ ওদালগুৰি যিটো জিলা, ওদালগুৰি সাব ডিভিজন, এইটো আমি কভাৰ কৰিম।